আশীৰুদ্ধৰ বৃদ্ধা জীৱনৰ বিয়লি বেলাত হাতত কাপোৰৰ মোনালৈ দুৱাৰে দুৱাৰে ঘূৰিছে আশ্ৰয় বিচাৰি। কাৰণ বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই দিছে বৃদ্ধাগৰাকীক। এই ঘটনা জাগিৰোড থানাৰ অন্তৰ্গত হোলাগাঁও বন কুকুৰাজানৰ। বৃদ্ধাগৰাকীৰ পুত্ৰ কৰ্মসূত্ৰে থাকে বাংগালোৰত। হয়, আশীৰুদ্ধৰ এই বৃদ্ধাগৰাকী জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত হোলাগাঁও বৰ কুকুৰাজানৰ। নাম ৰামেশ্বৰী ডেকা। জীৱনৰ বিয়লি বেলাত নিজৰ পিন্ধনৰ কাপোৰখিনি এটা মোনাত ভৰাই বাটে বাটে দুৱাৰে দুৱাৰে ঘূৰিছে আশ্ৰয় বিচাৰি। কিয়নো বোৱাৰী জুৰি ডেকাই ঘৰৰ পৰা উলিয়াই পঠিয়ালে বৃদ্ধাগৰাকীক। মৰম লগা এই আইতাগৰাকীৰ আছে এটি কুলাংগাৰ পুত্ৰও। পুত্ৰ ৰঞ্জিত ডেকা কৰ্মসূত্ৰে থাকে বাংগালোৰত। পুত্ৰয়ো গালি গালাজ কৰি ঘৰৰ পৰা ওলাই যাবলৈ ফোনযোগে নিৰ্দেশ দিছে মাতৃক। তাৰ পিছতেই এই অৱস্থা। ক'ত যাব, কি কৰিব, একোৱেই দিয়া পোৱা নাই আইতাগৰাকীয়ে। এই খবৰ পাই স্থানীয় গাঁওৰক্ষী বাহিনী আৰু গাঁওবুঢ়া উপস্থিত হ'ল বোৱাৰী জুৰি ডেকাৰ ঘৰত। কিন্তু নিজ শাহুৱেকক কোনোপধ্যেই ঘৰত ৰাখিবলৈ মান্তি নহয় জুৰি। বৃদ্ধাগৰাকীৰ ঘৰত থাকিলে আত্মহত্যাৰ ভাবুকি দিয়ে বোৱাৰীগৰাকীয়ে। উপায়ন্তৰ হৈ মানসিকভাৱে ভাগি পৰা বৃদ্ধাগৰাকীক জীয়ৰীৰ ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে গাঁওবুঢ়াই। কি কৈছে আপোনাক? ঘৰত কি কৈছে আপোনাক? খবৰ বাঢ়ি কৰি দিছে? খবৰ বাঢ়ি কৰি দিছে। এতিয়া যাব ক'ত? এতিয়া আহিলে ক'ত যাম মই ঠিক নাই। যোনে মৰম কৰে তাতে সোমাম। যদি মৰম নকৰে কাৰোবাক খেৰ মাজিলে বাঁহ লৈ থাকিম। তেওঁ সিনো মনৰ কথাটো পূৰ হওক। কথাটো বুজি পালি? হা, এতিয়া মই থকাৰ কাৰণে সেয়া ক'লে নহয় মোক নাপাবি বুলি, মই মৰিম বুলি একদম মোৰ আগতে কৈছে। আৰু সেয়া বাকচ চাকচ দলি মাৰি ফুৰিছিলোঁ ভিতৰত যাবলৈ। কৈছে নেকি? অঁ, কোনে কৈছে? বোৱাৰী। বোৱাৰীজনীৰ নাম কি? এই জুৰি ডেকা, জুৰি ডেকা। অঁ, আকৌ পোৱালীটোৱে কৈছে তই যাগৈ, আমাৰ ঘৰখন তই অশান্তি নকৰিবি যা আইতা। সৰুটোৱে কৈছে তই যাগৈ, আমাৰ ঘৰত তই অশান্তি নকৰিবি। তাৰমানে মায়েকে মৰিম কৰিছে বুলি সেইকাৰণে কৈছে। এতিয়া এই মতা ঘৰতে বাহিৰ হৈ আহিছোঁ মা। মতা ঘৰ হেৰি কি বুলি কয় আপোনাৰ হাজবেণ্ডৰ ঘৰ ক'ৰ? মোৰ নিজৰ জন্মঘৰ। নহয় হাজবেণ্ডৰ ঘৰ। এতিয়া আপুনি য'ত আছে? আৰু বামুণ বাৰীলৈ উঠি অহা মানুহ বন কুকুৰা জান। এক মিনিট কওক, আপোনাক কি মাৰিছিল নেকি? মায়ে আকৌ মাৰিবা গজৰি আছে। আজি মোক এই আজি নাহাৰদি মোক কিনে মাৰি আছে। সমাজ নাহাৰদি, গাঁৱৰ নাহাৰদি আজি মাৰি আছে। এয়া আছে ন পৰি ভিতৰতে কাঢ়ি আনি ঘৰৰ চেপত এনেকৈ ঠেকেনা মাৰি দিলে। মই এতিয়া ক'ৰবাত ৰাতি মানুহে দেখা নাই তুমি। অঁ, মই এতিয়া ঠেকে চাই মাৰি গৈ লওঁ এতিয়া হাই কিবা গোটেই কিবা হান মাৰি গৈছোঁ বাৰু। মই লওঁ আহোঁ হান মাৰি ধৰিও কৈ চিঞৰি আছোঁ মই ঘৰ নোসোমাবি। তই এইটো তই বাপে ঘৰ বনোৱা ঘৰ নহয়, মই বনোৱা ঘৰ। কোনে কৈছিলে আপোনাক? এই ল'ৰাটোৱে। ল'ৰাটোৰ নাম কি? ফোনতে কৈছোঁ। ল'ৰাটোৰ নাম কি? ৰঞ্জিত বুলি। অঁ, ফোনতে মোক গালি দি আছে। সেইকাৰণে মই ঘৰ অহা নাই। লগৰ ঘৰতে পৰি আছোঁ। মেখেলা দুখনে নিছোঁ, একো কাপোৰ নাই। আজি হৈ গৈছোঁ কাপোৰ। ৰঞ্জিতৰ মাক ৰামেশ্বৰী ডেকাই যোৱাকালি আহি মোৰ তাতে এই তেওঁ বয়াকৰ সন্দৰ্ভত যিটো অভিযোগ দিছিল সেই অভিযোগৰ সাক্ষাতত আজি VDP আৰু গাঁৱৰ ৰাইজৰ সমন্বিতে আমি গৈ তেওঁলোকৰ ঘৰত বহি আলোচনা কৰিছিলোঁ বিষয়টো। গতিকে এই বিষয়টোত মানে তেওঁ বয়াক জুলি ডেকাই কোনো কাৰণত মানে বুঢ়ীজনী থাকিব নিদিয়ে আৰু নিদিয়া হেতুকে আমি ৰাইজেও জোৰ নকৰিলোঁ। আৰু যদি বুঢ়ীজনী থাকিবলগীয়া হয় তেওঁ নিজে আত্মহত্যা কৰি মৰিম বুলি কোৱাত আমি ৰাইজে উপায়বিহীন হৈ তেওঁক আগত যোন মানুহৰ ঘৰত আছিল এই ৰামেশ্বৰী ডেকাই তেওঁ তালৈকে পঠিয়াই দিয়া হ'ল। আৰু তেওঁ পুত্ৰ ৰঞ্জিত ডেকা কৰ্মসূত্ৰে বাহিৰত আছিল যদিও ফোনৰ লগত যোগাযোগ কৰি কথা পাতিছিলোঁ। তেওঁ কোনো কাৰণত মাকৰ আশাটো নিবিচাৰে আৰু মাকক যদি বেলেগক বায়েক চাৰিজনী আছে, চাৰিজনীয়া বায়েকৰ ভিতৰত কোনোবা এজনী ৰাখিলে তেওঁ সম্পূৰ্ণ পুৰণি দাম বুলি দিম বুলি কৈ তেওঁ নিজে নাই। এই ক্ষেত্ৰত আৰক্ষী তথা দেশৰ আইন ব্যৱস্থাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মৰিগাঁৱৰ পৰা পুলক নাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।